Hello friends, মোৰ নাম অপূৰ্ব আৰু আপোনালোক সকলোকে মোৰ চেনেললৈ স্বাগতম জনাইছো। এই ভিডিঅ'ৰ টপিকটো মই আনিছো আসাম ৰাইফলছ। আসাম ৰাইফলছত আপোনালোকৰ 116টা ৰাইফলমেন অথবা ৰাইফল ওমেন পোষ্ট আপোনালোকক ওলাই দিয়া হৈছে। এই বিষয়ে আজি এই ভিডিঅ'টো আনিছো। আশা কৰিছো আপোনালোকে ভিডিঅ'টো চাই ভাল পাব। তো বন্ধুসকল, এটা বেছি পলম নকৰি আৰম্ভ কৰো। So friends, Assam Rifles Department of ফালৰ আপোনালোকৰ এটা ৰিক্ৰুটমেন্ট নটিফিকেশন এটা ওলাই দিয়া হৈছে ফেব্ৰুৱাৰী 15 তাৰিখে। ইয়াত আছে আপোনালোকৰ 116টা ৰাইফলমেন অথবা ওমেন জিডি পোষ্ট। ইয়াৰ বিষয়ে অলপ ডিটেইলছত আপোনালোকক এতিয়া মই কৈ যাওঁ। বন্ধুসকল, ইয়াৰ আপোনালোকৰ বৰ্ডৰ নামটো হ'ল অফিচ অফ ডাইৰেক্টৰ জেনেৰেল আসাম ৰাইফলছ। ইয়াৰ পোষ্টৰ নাম হ'ল ৰাইফলমেন অথবা ৰাইফল ওমেন জেনেৰেল ডিউটি। ইয়াত আপোনালোকৰ ভেকেন্সি ৰখা হৈছে 116টা পোষ্ট। স্টাৰ্টিং ডেট আপোনালোকৰ এপ্লাই 15 ফেব্ৰুৱাৰী 2019 পৰা আৰম্ভ হৈছে অলৰেডি। আপোনালোকক মই লিংক দি থৈছোঁ, আপোনালোকে তাতে যাই এপ্লাই কৰিব পাৰিব। কিন্তু তাৰ আগতে আপোনালোকে ভিডিঅ'টো গোটেইখিনি চাই লওক যাতে আপোনালোকে সকলোখিনি কথা গম পায়। বন্ধুসকল, ইয়াৰ লাষ্ট ডেট আপোনালোকৰ 17 মাৰ্চ 2019। এপ্লিকেশ্যন মোড আপোনালোকে এপ্লাই অনলাইন কৰিব লাগিব। আৰু ইয়াৰ জব কেটেগৰী আপোনালোকৰ এইটো অসম চৰকাৰৰ চাকৰি হয়। আপোনালোকৰ যেতিয়া চাকৰি হ'ব আপোনালোকৰ অসমৰ ভিতৰতে আপোনালোকৰ জব লোকেশ্যন হ'ব। অফিচিয়েল ৱেবছাইট আপোনালোকৰ দিয়া হৈছে www.assamrifles.gov.in। এই ৱেবছাইটত যায় আপোনালোকে যদি কিবা চাব আপোনালোকৰ ইচ্ছা কৰে তেনেহ'লে আপোনালোকে চাব পাৰে। তাৰপিছত আহিল আপোনালোকৰ এলিজিবিলিটি ক্ৰাইটেৰিয়া। চ' এলিজিবিলিটি ক্ৰাইটেৰিয়া আপোনালোকক মই এতিয়া কৈ দিওঁ। ইয়াতে কোৱা হৈছে এলিজিবিলিটি ক্ৰাইটেৰিয়া আসাম ৰাইফলছ মেৰিটৰিয়াছ স্পৰ্টছ পাৰ্চন ৰিক্ৰুটমেণ্ট 2019। বন্ধুসকল, আপোনালোকৰ এইটো যোনটো আপোনালোকৰ ৰিক্ৰুটমেণ্ট ওলাইছে এইটো আপোনালোকৰ স্পৰ্টছ পাৰ্চন, যোনবিলাক মেৰিটৰিয়াছ স্পৰ্টছ পাৰ্চন খেল ধূলত বহুত ভাল নাম কৰি থৈছে অলৰেডি। চ' আপোনালোকৰ বাবে এইটো ধুনীয়া সুযোগ এটা আহিছে। চ' আপোনালোকৰ ৰিক্ৰুটমেণ্টত আপোনালোকে এপ্লাই কৰিব পাৰে। চ' তাৰ কাৰণে আপোনালোকৰ এডুকেশ্যন কোৱালিফিকেশ্যন খোজা হৈছে। আপোনালোকে মেট্ৰিক পাছ কৰা হ'ব লাগিব অথবা আপোনালোকে ক্লাছ 12 পাছ কৰা হ'ব লাগিব যিকোনো ৰেকগনাইজ বৰ্ডৰ পৰা। চ' এতিয়া আহিল আপোনালোকৰ এজ লিমিট। চ' এজ লিমিট কোৱা হৈছে আপোনালোকৰ এজ পাৰ দ্য ৰুলছ। তাৰমানে আপোনালোকৰ অসম ৰাইফলছৰ ৰুলছ এণ্ড ৰেগুলেশ্যনছ মতে আপোনালোকৰ এজ লিমিটটো আপোনালোকৰ লোৱা হ'ব। এজ ৰিলেক্সেশ্যন আপোনালোকৰ কোৱা হৈছে SC অথবা ST সকলৰ বাবে 5 বছৰ কোৱা হৈছে, OBC সকলৰ বাবে 3 বছৰ কোৱা হৈছে আৰু পাৰ্চনছ উইথ ডিজিবিলিটি সকলৰ বাবে 10 বছৰ কোৱা হৈছে। চিলেকশ্যন প্ৰচেছ আপোনালোকৰ প্ৰথমতে হ'ব ফিজিকেল ষ্টেণ্ডাৰ্ড টেষ্ট, 2 নম্বৰতে হ'ব আপোনালোকৰ ফিজিকেল এফিচিয়েঞ্চি টেষ্ট আৰু 3 নম্বৰতে হ'ব আপোনালোকৰ ইণ্টাৰভিউ। ইয়াৰ এপ্লিকেশ্যন ফি আপোনালোকৰ যোনখন অফিচিয়েল নটিফিকেশ্যন আছে যোনটোৰ লিংক মই মোৰ ভিডিঅ' ডেছক্ৰিপশ্যনত দি থৈছোঁ, আপোনালোকে তাতে যায় এপ্লিকেশ্যন ফিৰ কথা আপোনালোকে জানি ল'ব পাৰিব। বন্ধুসকল, ইয়াৰ চেলাৰীৰ কথা এনেকৈ উল্লেখ কৰা হোৱা নাই, জাষ্ট বেষ্ট চেলাৰী বুলি লিখা হৈছে। বাকী আহিল আপোনালোকৰ অনলাইন এপ্লাই কেনেকৈ আপোনালোকে কৰিব। চ' প্ৰথমতে আপোনালোকে যাব লাগিব, মই যোনটো লিংক দি থৈছোঁ সেই লিংকত আপোনালোকে ক্লিক কৰিব লাগিব। তাৰপিছত আপোনালোকৰ এখন পেজ ওলাই আহিব, সেইখন হ'ল আপোনালোকৰ অনলাইন এপ্লিকেশ্যন ফৰ্ম। চ' তাতে আপোনালোকৰ যি ডিটেইলছ তাতে খোজা হ'ব আপোনালোকে তাতে ফিল আপ কৰিব লাগিব। তাৰপিছত আপোনালোকৰ এখন ৰিচেণ্ট পাছপৰ্ট চাইজ ফটোগ্ৰাফ আপোনালোকে স্কেন কৰি আপোনালোকে তাতে আপলোড কৰিব লাগিব। তাৰপিছত আপোনালোকৰ যি ডকুমেণ্টছ তাতে খোজা হৈছে এই ৰিক্ৰুটমেণ্টত আপোনালোকে যি ডকুমেণ্টছ আপোনালোকৰ দৰকাৰ হ'ব, চ' সেইখিনি আপোনালোকে স্কেন কৰি আপোনালোকে আপলোড কৰিব লাগিব। তাৰপিছত লাষ্টত আপোনালোকৰ যোনটো ছাবমিট বাটন আছে সেইটো আপোনালোকে ক্লিক কৰি দিব। তাৰপিছত আপোনালোকৰ ফাইনেল যোনখন আপোনালোকৰ ছাবমিটেড এপ্লিকেশ্যন ফৰ্ম আছে, চ' সেইখন আপোনালোকৰ ওলাই ল'ব ফৰ ফিউচাৰ ইউজ। বন্ধুসকল, ইয়াৰে ইম্পৰ্টেণ্ট ডেটছখিনি মই অলৰেডিটো কৈছোঁৱে, তথাপিও আপোনালোকক কৈ দিওঁ যে 15 ফেব্ৰুৱাৰীৰ পৰা আপোনালোকৰ এইটো অলৰেডি আৰম্ভ হৈছে আৰু লাষ্ট ডেট 17 মাৰ্চ। ইয়াৰে লিংকখিনি মই মোৰ ভিডিঅ' ডেছক্ৰিপশ্যনত দি দিছোঁ, আপোনালোকে তাতে যায় গোটেইখিনি চাই ল'ব পাৰিব, এপ্লাই কৰিব পাৰিব আৰু অফিচিয়েল ৱেবছাইটত যায় আপোনালোকে গোটেইখিনি চাই ল'ব পাৰিব। চ' বন্ধুসকল, ভিডিঅ'টো এতিয়ালৈকে এইখিনি আছিলে। আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে। যদি ভাল পাইছে তেনেহ'লে প্লিজ লাইক কৰি দিব, শ্বেয়াৰ কৰি দিব, যেন মই উৎসাহ পাওঁ নতুন এনেকুৱা ধৰণৰ ভিডিঅ'ছ আনি থাকিবলৈ। আৰু এতিয়ালৈকে যোনে মোৰ চেনেল ছাবস্ক্ৰাইব কৰা নাই, মই আপোনালোকক কৈ দিওঁ যে নতুন চাকৰি খবৰ পাই থাকিবলৈ আপোনালোকে তলত থকা যোনটো ৰঙা কালাৰৰ বাটন ছাবস্ক্ৰাইব বুলি সেইটো ক্লিক কৰি দিব আৰু চাইডত যোনটো বেল আহিব সেইটো ক্লিক কৰিব নাপাহৰিব। চ' বন্ধুসকল, মই এতিয়ালৈকে এৰিছোঁ, নেক্সট ভিডিঅ' লগ পোৱাৰ আশাৰে মই অপূৰ্ব এতিয়ালৈকে এৰিলোঁ। জয় হিন্দ।